এয়া দলঙৰ পৰা আমি তললৈ নামি আহিলো সেই ষ্টেপেদি কলং কোৰে উদ্যান কোৰেটোল আমাৰ এই থকা জেগাডোখৰ হৈছে কোৰেটোল কলিয়াবৰ এয়া মইনা ওলাই আহিছে কেনেকুৱা লাগিছে ক বহুত ভাল লাগিছে ইয়াৰ একচুয়ালি হেল্ল' এভৰিৱান গুড আফটাৰনুন আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই জোস্নাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এয়া হোষ্টেলৰ আগফালে ৰৈ আছোঁ আৰু এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ হাই গাইজ আমি এই পৰিস্মিতাৰ পাৰ্চেল নিবলৈ আহিছিলোঁ ডিচিত আহিছিলে আজিকালি এনেকুৱা কোনো ধৰণৰ অফিচত নিদিয়ে এনেকুৱা গাড়ী লৈ আহে আৰু গাড়ীৰ পৰা আনিব লাগে আৰু জুম হ'বনে নহয় জুম এয়া দুইজনী লৈ মেলি এতিয়া আহি আছোঁ ৰাস্তাত কাম আৰু অকণমান ৰুমৰ পৰা অকণমান ওচৰতে হয় আৰু আজি পোহৰতে মই ওলাই আহিছোঁ মানে মোৰ লগৰজনীৰ পাৰ্চেল এটা আহিছিলে চ' অকণমান আগৰ পৰা গৈ লৈ আহিলোঁগৈ আৰু এইফালে দেখিছে এখন ফিল্ডখন আৰু ইয়াত এই টিকলা টিকলা ল'ৰা ছোৱালীবিলাকক কেৰাটী শিকাই আছে মই আপোনালোকক বেক কেমেৰা দি দেখাম বাৰু চক আমি আহি আছোঁ খোজকাঢ়ি এইখন এইফালে আছে কলং নদীখন আৰু এইফালে আছে ফিল্ড দেখিছে আৰু এইখন দেখিছে এইখন কলিয়াবৰ কলেজখন এইফালে দেখিছেনে ভিউটো কিমান ধুনীয়া লাগিছে সেইফালৰ পৰা আহিলোঁ সেইটো আমাৰ হোষ্টেলটো সেইখিনিতে আৰু এইফালে এইটো হৈছে আমাৰ জান্দা এয়া বাইক লৈ এনি টাইম ঘূৰিয়ে ফুৰে আৰু এলে চক বাইকত উঠিছে বাইক চলাব বোলে হ'ব এজনী বাইক চলাইছে আগৰ ভিডিঅ'ত যে কৈছিলোঁ মই আপোনালোকক ফিল্ডখন দেখাম এইখন হৈছে ফিল্ডখন এয়া হৈছে ফিল্ডখন আৰু এইফালে টেণ্ট পাতি আছে কাৰণ ইয়াত মানে 15 আগষ্টৰ দিনাখন পতাকা উত্তোলন কৰিব সেইকাৰণে গাৰ্ডে ইয়াত চিকিউৰিটি দি আছে আৰু এইফালে দেখিছে লেফ্ট চাইডে গোটেই টিঙেৰে বেৰি দিছে আৰু এয়া চাওক আমাৰ কলেজখন এইটো নতুন DLEDৰ বিল্ডিং বনাই আছে আৰু সেইখন আমাৰ কলেজখন আৰু এইখন ফিল্ডৰ পৰিৱেশটো বহুত ভাল লাগে এই গছজোপাৰ তলত থাকি বহুত ভাল লাগে ইমান ধুনীয়া বতাহ মাৰি থাকে আহি এইখিনি পাওঁহি আৰু এইবিলাক ফিল্ড এয়া আজি দুইজনী অকমান সোনকালে ওলাই আহিলোঁ সেই কলেজৰ ওচৰৰ পৰা আহিলোগে আৰু এজনী পৰিস্মিতা বাইদেউ হাই গাইস
আপোনালোকে তাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব ভিডিঅ'বিলাকত আৰু কমেণ্টটো কৰি দিব দেই। এতিয়াৰ পৰা ইয়াতে থাকিম যিহেতুকে, আৰু তাই মোৰ লগত ওলায়ে থাকিব, আপোনালোকে এইক দেখিয়ে থাকিব মোৰ ভিডিঅ'ত। এখন কলঙৰ ওপৰৰ দলংখন এইফালে চাব, গোটেই মেটেকাৰেহে পৰিপূৰ্ণ। সেইখিনিতে আছে আমাৰ হোষ্টেলটো। এইফালে ব'লক আপোনালোকক অকণমান কলং পাৰৰ ভিউটো দেখাওঁ। কলঙৰ পাৰত এনেকৈ ষ্টেপেদি নামি যাব পাৰে, আৰু এইফালে গোটেই ব্লক দি ধুনীয়াকৈ মানুহে খোজকাঢ়িব পৰাকৈ মানে সজাই দিছে। আৰু এয়া আমি গৈ আছোঁ এখন কলংখন। পৰিৱেশটো দেখিলেই মনটো বহুত ভাল লাগি যায়, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান ভিউটো দেখাই দিয়া। দলঙৰ পৰা আমি তললৈ নামি আহিলোঁ সেই ষ্টেপেদি। এতিয়া এনেদৰে খোজকাঢ়ি গৈ আছোঁ। কেতিয়াবা সেই ৰাস্তাইদি খোজকাঢ়োঁ, কেতিয়াবা এই কলঙৰ পাৰৰ এইখিনিৰ মাজে মাজে খোজকাঢ়ি যাওঁ। আৰু সেইখিনিত অকণমান আগত কলংকুঁৱৰী উদ্যান বুলি অকণমান জেগা এনেই মানে মানুহ বহিব পৰিব পৰাকৈ ৰাখি দিছে, সেয়াও আপোনালোকক দেখুৱাম। ইয়া দেখিছে, আবেলি সদায় খোজকাঢ়িবলৈ ওলাই অহা নিচিনা হয়, আৰু সেইদিনাখন অকণমান অহা গধূলি হ'ল। আৰু এইয়া দেখিছে, এইটো ডাকঘৰ হয়, বেক চাইডৰ পৰা দেখাইছোঁ। মেইন ৰাস্তাটো ওচৰতে হয়, ইমান দূৰ নহয়, মানে 100 মিটাৰমান গ'লেই মেইন ৰাস্তাটো পায়। এইফালে মানুহ এজনে বৰশী বাই আছে, সুধোচোন মাছ পাইছেনে নাই। মাছ পাইছেনে? এয়া দেখিছে, মাছ মানে বৰশী বাই আছে, আৰু পানীটো পৰা লেতেৰা। এয়া আমাৰ বাইদেউ ফটো মৰাত ব্যস্ত, পুৰা পজ দিছে, আৰু ফটোত বহুত ধুনীয়া উঠিছে এই জেগাডোখৰ। মই লাষ্টত ফটোবিলাক লগাই দিম বাৰু, আমি ফটো উঠিছোঁ। আৰু এয়া তাই ফটো উঠি আহি আছে। আৰু কেইজনমান মানুহে ইয়াতে বৰশী বাই আছে, সুধিলোঁ মাছ পাইছেনে নাই, কিন্তু পোৱা নাই আৰু বাই আছে। ইয়াত থাকিবলৈ আমি ফেব্ৰুৱাৰীত আহিছিলোঁ, মানে জানুৱাৰী লাষ্টত, কিন্তু সেই জানুৱাৰীৰ পৰা থাকি থাকি এতিয়া মানে এই জেগাডোখৰ নিজৰ আপোন জেগা নিচিনা হৈ পৰিছে। এটা মানে আন্তৰিকতা সোমাই পৰিছে এই জেগাডোখৰৰ লগত। আৰু এয়া চাওক, এনেদৰে মানুহ বহিবৰ কাৰণে এডোখৰ জেগা বনাই দিছে পকাৰে, আৰু ইয়াত ধুনীয়াকৈ লিখি থৈছে কলংকুঁৱৰী উদ্যান বুলি, আৰু ধুনীয়াকৈ আৰ্ট কৰি দিছে। আপোনালোকক ভালকৈ দেখাই দিছোঁ বাৰু মই। চাইড প্লিজ মইনা। এয়া ধুনীয়াকৈ ফুল আৰু কুঁৱৰীটোল, কলংকুঁৱৰী উদ্যান কুঁৱৰীটোল। আমাৰ এই থকা জেগাডোখৰ হৈছে কুঁৱৰীটোল, কলিয়াবৰতে পৰে। আৰু ইয়াত দেখিছে ধুনীয়াকৈ আৰ্ট কৰি থৈছে। আৰু এয়া আমাৰ কলেজৰ বেক চাইড। আমি কলেজৰ পৰা এইফালে এই দৃশ্যটো দেখিয়ে থাকোঁ ধুনীয়াকৈ। আৰু এইফালে চাই লওক চাৰিওফালে দৃশ্যটো। এইটো আমাৰ কলেজৰ বিল্ডিংটো, সেই তাত এইটোত আমাৰ ক্লাছ হয়। আৰু আমাৰ যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকক ভালকৈ মই দেখাই দিম। আৰু ইয়াত কথা এটা কি জানেনে, অলপ দূৰ যোৱাৰ পিছতে একোখন দলং, এনেকৈ বহুত ডাঙৰ ডাঙৰ দলং। আমি সেইখিনিত আপোনালোকক দেখুৱাই আহিছিলোঁ যে মই এই দলঙেদি নামি আহিছিলোঁ, কিন্তু আৰু অকণমান দূৰ আহিয়ে আকৌ এইখন এখন দলং। ইয়াত মানে দলঙৰ অভাৱ নাই, আপোনাৰ কলংখনৰ ওপৰত বহুত দলং। এয়া মইনা ওলাই আহিছে, কেনেকুৱা লাগিছে ক?
বহুত ভাল লাগিছে ইয়াৰ একচুৱেলি চাৰিওকাষৰ মানে যিটো পৰিৱেশ সেই পৰিৱেশটো বহুত ধুনীয়া আপোনালোকে আহিলেও কেতিয়াবা গম পাব ইমান ঠাণ্ডা ইমান নিৰ্জন পৰিৱেশ মানে পঢ়িবলৈতো বহুতেই ভাল আৰু মানে সন্ধিয়া সময়ত ওলাই যাওঁ বুলি ক'লেও আমাৰ সেইফালে অবভিয়াছলি এনেকুৱা জেগা নাই যে আমি ক'ৰবাত ফুৰিব যাম বা সন্ধিয়া সময়ত ওলাই যাব পাৰিম কিন্তু ইয়াত মানে চবফালে বহুত ধুনীয়া জেগা আছে আপোনাৰ যেতিয়াই মন যায় ওলাই যাব পাৰিব গতিকে বহুত ভাল লাগে সন্ধিয়া সময়ত ওলাই সেইকাৰণে আমি দুইজনী ওলাই আহোঁৱে সন্ধিয়া অকণমান সেইদিনাখন অহা অকণমান দেৰি হৈছিলে আজি সেইকাৰণে সোনকালে ওলাই আহিলোঁ আৰু আপোনালোককো এয়া দেখুৱাই আছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব কিমান ধুনীয়া লাগিছে ভিউটো ৱাও দ্যাটছ এ গুড এনেকুৱা পৰিৱেশ দেখিলে মানে আপোনাৰ ঘৰলৈ যাবলৈ মনেই নাযায় মোৰো এতিয়া তেনেকুৱা অৱস্থাই হৈছে আমি ইয়ালৈ অহা এতিয়া আধা ঘণ্টা এঘণ্টাই হ'ব হ'ল আৰু কিন্তু চাওক ভিউটো চাওক আৰু চাওক আকাশখন কিমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আমি অহা বহুত টাইমেই হ'ল সেয়া চাওক গছজোপাহেঁতি কিমান ধুনীয়া লাগিছে যাবলৈকে মন যোৱা নাই আপোনালোককো সেইকাৰণে দেখাই দিছোঁ ভিউটো কিমান ধুনীয়া হেল্ল' এভৰিৱান আজি নেক্সট ডে হয় কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু এতিয়া মই ভাত পানী খাই আজৰি হ'লোঁ গা পাও ধুলোঁ আৰু এতিয়া পাছফালে কাপোৰ মেলিবলৈ আহিছোঁ কাপোৰকেইটা মেলি লওঁ আৰু পাছফালে পানীও আছে ফিল্টাৰ পানী লৈ ল'ব লাগিব আজি আপোনালোকক পোহৰতে মই হোষ্টেলৰ ভিউটো দেখাই দিছোঁ আৰু এইটো দেখিছে এইটোৱে হৈছে আমাৰ ৰুম এইফালৰ পৰা আছে ফাৰ্ষ্ট 1 নম্বৰ ৰুম সেইটো এইটো 1 এইটো 2 এইটো 3 সেইফালে চুকত 4 নম্বৰটো তাৰপিছত 5 নম্বৰ এইটো 6 নম্বৰ আৰু এইটো হৈছে আমাৰ ৰুম 7 নম্বৰ এইফালে 8 নম্বৰৰ ছোৱালী অহা নাই আৰু এইফালৰখিনি আহিছে সব ৰুমতে সোমাই আছে এনেকৈ হোষ্টেলৰ মুখৰ আগত তিনিটা বাটচৰা দিয়া নিচিনাকৈ দিছে আৰু আমি যেতিয়া বাহিৰত থাকোঁ কথা পাতিবলৈ মন গ'লে এইবোৰতে বহি পেলাই কথা পাতোঁ আৰু এইবিলাক টাববিলাক দেখিছে টাববিলাকত আগতে পিটনীয়া আছিলে ফুল আৰু এতিয়া যিহেতুকে গৰম হৈছে সেইকাৰণে লগোৱা নাই আৰু এইফালে গোলাপৰ গছ জবা গছ আছে আৰু এয়া এইখন গেটখন আৰু এইটো ঘৰ বনাই আছে খুৰাহাতৰ আৰু এজোপা আম গছ হয় আৰু এইফালে 1 নম্বৰ ৰুমলৈ যাব পাৰে আৰু এইটোৱে হৈছে মেইন এণ্ট্ৰি পইণ্ট আৰু ইফালেও এটা আছে বাটচৰা নিচিনা আমি গধূলি ইয়াতে কথা পাতি আবেলি বহি থাকোঁ এইবিলাকতে আৰু এইফালে পাছফালে যাব পাৰে তাত কাপোৰ মেলিব পাৰি আৰু এইবিলাকত মিস্ত্ৰীয়ে কাম লাগি আছে চ' আজি আপোনালোকক
বাহিৰৰ পৰাই হোষ্টেলৰ ভিউটো দেখাই দিলোঁ আপোনালোকক আজি বাহিৰৰ পৰাই হোষ্টেলৰ ভিউটো দেখাই দিলোঁ আৰু যদি আমাৰ ৰুমটোৰ বিচাৰে তেন্তে কমেণ্ট কৰি জনাব তেতিয়া ৰুমটো দেখাবলৈ চেষ্টা কৰিম কি সুবিধা আছে আৰু এয়াই হোষ্টেল আমাৰ আজি বহুত ৰ'দ দিছে সেয়ে মই ৰাতিপুৱা মানে আগবেলা পৰত কাপোৰ ধুলোঁ ৰুমটো মুচিলোঁ বিলাক চফা চিকুণ কৰি পাছবেলা গা পা ধুই মেলি এতিয়া ভাত পানী খাই আজৰি হ'লোঁ সেইকাৰণে আগবেলা কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল এতিয়াই আপোনালোকক ৰুম হোষ্টেল এইবিলাক দেখাই দিম যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই